শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ এই ভিডিঅ'ত ৰিমছ সম্পৰ্কে আলোচনা কৰিম। ৰিমছ এপ সম্পৰ্কে। ৰিমছ এপ আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, ৰিমছ এপত ষ্টাফ এনৰলমেণ্ট, তাৰপিছত আপোনাৰ ষ্টুডেণ্ট এনৰলমেণ্ট কেনেকৈ কৰিব, ডেইলি এটেণ্ডেঞ্চ কেনেকৈ দি থাকিব, সেই সম্পৰ্কে আলোচনা কৰিম। বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি কি কৰিব লাগিব, গুগল প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ কৰিব লাগিব। আপুনি ইয়াতে চাৰ্চ কৰিব ৰিমছ বুলি লিখিব, RIMS বুলি লিখিব। ইয়াৰ পিছত ইয়াতে ৰিমছ এপটো আহি যাব। ইয়াতে লিখা থাকিব ইনষ্টল, আপুনি ইনষ্টল কৰিব লাগিব। তাৰপিছত অ'পেন অপশ্যনটো আহিব। মই যিহেতুকে আগতীয়াকৈ ইনষ্টল কৰিছোঁ, গতিকে ইয়াতে অ'পেন আহিছে, গতিকে অ'পেন কৰি দিছোঁ। এনেকৈ অ'পেন কৰাৰ পিছত যিটো খোল খাইছে আপোনালোকে দেখা পাইছে, এই ৰিমছ এপটো ইয়াতে আহিছে। ইণ্টাৰ ইউজাৰ আই ডি আৰু ইণ্টাৰ পাছৱৰ্ড। গতিকে ইউজাৰ আই ডি আৰু পাছৱৰ্ডত আপুনি বহাব লাগিব ইণ্টাৰ ইউজাৰ আই ডি, মানে স্কুলখনৰ ডাইচক'ড বহাব আপুনি 182602171 বহাই দিব। তাৰপিছত ইণ্টাৰ পাছৱৰ্ড বুলি কোৱাৰ লগে লগে স্কুল @123 বহাই লগ ইনত ক্লিক কৰি দিব। এতিয়া যেতিয়া খোল খাব, তেতিয়া আপুনি স্কিপত ক্লিক কৰিব, স্কিপ। তাৰপিছত এতিয়া এনেকৈ আহি টিচাৰ ষ্টাফ এনৰলমেণ্ট, ষ্টুডেণ্ট এনৰলমেণ্টত যদি আপুনি ক্লিক কৰাৰ পিছত এই ষ্টুডেণ্ট যিকোনো ক্লাছৰ ওলাই যাব। গতিকে আপুনি যিকোনো এটা ক্লাছ ছিলেক্ট কৰি ল'ব। যেনিবা ক্লাছ 5ৰ ল'ৰা ছোৱালীখিনিয়ে চাইছোঁ। ক্লাছ 5ত কোনখিনি ল'ৰা ছোৱালী আছে আপোনালোকে চাইছে এইটো। গতিকে ইয়াৰ পৰা যিকোনো এটা ল'ৰা ছোৱালীবিলাক যি দেখা পাইছে আপোনালোকে, এইখিনি ক্লাছ 5ত আছে। গতিকে এই ল'ৰা ছোৱালীখিনি এনৰলমেণ্ট হোৱা নাই। ইয়াতে দেখাইছে এনৰলমেণ্ট কৰিবৰ কাৰণে কি কৰিব লাগিব। আপুনি সেই ৰঙাকৈ দেখুওৱা পূৰণ চিহ্নত ক্লিক কৰিব লাগিব। কৰাৰ পিছত এইটো অপশ্যন আহি যাব। ইয়াতে আধাৰ কাৰ্ড অৰ স্কুল ID কাৰ্ড যিটো অপশ্যন দেখা পাইছে, ইয়াতে লিখা আছে যিটো ফটো কেপচাৰ ফটো ID কাৰ্ডৰ ইয়াতে হালধীয়া ঘৰত লিখা আছে, তাতে আপুনি ক্লিক কৰি দিয়ক। কৰাৰ পিছত কেমেৰা অন হৈ যাব। কেমেৰা অন হোৱাৰ পিছত আপুনি পিছফালে সেই ধুনীয়াকৈ এনেকৈ আধাৰ কাৰ্ডটো ল'ৰাজনৰ ID ল'ৰাটোৰ বা ছাত্ৰ বা ছাত্ৰীজনৰ সেই আই কাৰ্ডটো এনেকৈ ধৰিব। ধৰি এটা ফটো লৈ ল'ব। ফটো লোৱাৰ পিছত আপোনালোকে এনেকৈ ৰাইট চিনত ক্লিক কৰি দিব। দিয়াৰ পিছত ফটো লৈ লওক, ৰাইট চিনত ক্লিক কৰক। তাৰপিছত ইয়াতে ছেভ ডিটেইলছত ক্লিক কৰক। ছেভ ডিটেইলছত ক্লিক কৰাৰ লগে লগে এইটো কেমেৰা অন হৈ যাব। ইয়াতে সেই ল'ৰা বা ছোৱালীজনীৰ বা ছাত্ৰ বা ছাত্ৰীজনীৰ সন্মুখত ধৰিব আৰু এই যিটো ৰাউণ্ড দেখা পাইছে, ইয়াতো ঠিক ল'ৰা বা ছাত্ৰীজনৰ ফেচটো আহিব লাগিব আৰু চকুটো লাহে লাহে ব্লিংক কৰি থাকিব লাগিব, মানে চকু খোলা মেলা কৰি থাকিব লাগিব। তাৰপিছত এই গোটেই ৰাউণ্ডটো দেখা পাইছে, এই ৰাউণ্ডটো গ্ৰীণ হৈ এইটো একচেপ্ট হৈ যাব। আৰু এই লগতে এই ছাত্ৰজনৰ নাম এনৰলমেণ্ট হৈ যাব আৰু আপুনি সেই ছাত্ৰজন বা সেই ছাত্ৰীজন আপুনি চাব পাৰিব। ষ্টুডেণ্ট এটেণ্ডেঞ্চত ক্লিক কৰাৰ লগে লগে ইয়াতে শ্ব' কৰিব। গতিকে ইয়াতে যিহেতুকে ষ্টুডেণ্ট এনৰলমেণ্ট বৰ্তমান ষ্টাফ এনৰলমেণ্ট কৰিব বিচাৰিলে আপুনি কি কৰিব লাগিব, এতিয়া ষ্টাফ এনৰলমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম আহি যাব, লিষ্টত আহি যাব আপোনালোকৰ নাম। তাতে আপোনাৰ নামত আপুনি সেই পূৰণ চিন থকা ঠাইত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে এই আধাৰ কাৰ্ড বা স্কুল ID যিটো উঠি আছে হালধীয়া ঘৰটো, তাতে আপুনি ক্লিক কৰিব। কৰাৰ লগে লগে সেই আধাৰ কাৰ্ডৰ কাৰণে কেমেৰা অন হ'ব। আপুনি সেই পিছফালে এনেকৈ আপুনি আধাৰ কাৰ্ডটো ধৰিব। ধৰাৰ পিছত আপুনি ফটো লৈ ল'ব। ফটো লোৱাৰ পিছত যেনিবা লৈছে ফটো, তাৰপিছত আপুনি কি কৰিব, ৰাইট চাইডত ক্লিক কৰিব। ছেভ ডিটেইলছ আহি যাব। ছেভ ডিটেইলছত আপুনি ক্লিক কৰিব। ছেভ ডিটেইলছত ক্লিক কৰাৰ লগে লগে এনেকৈ কেমেৰা অন হ'ব। গতিকে সেই ফ্ৰণ্ট কেমেৰাও আপুনি অন কৰিব পাৰে
বা বেক কেমেৰাও অন কৰিব পাৰে। যদি ফ্ৰণ্ট কেমেৰা অন কৰে ফ্ৰণ্ট কেমেৰাৰ সন্মুখত আহি আপুনি চকুখন টিপি থাকিব লাগিব। তো ওপৰত লিখা আছে শ্ল'লি ব্লিংক ইউৰ আইজ লিখা আছে, তাতে আপুনি শ্ল'লি চকুটো ব্লিংক কৰাৰ লগে লগে সেইটো লৈ ল'ব। সেই যেতিয়া ল'ব বস্তুটো একচেপ্ট কৰিব তেতিয়া সেই চাৰিওফালে গ্ৰীণ হৈ যাব। চাৰিওফালে এনেকৈ আপোনালোকে যি দেখা পাইছে সেইটো গ্ৰীণ হোৱাৰ পিছতহে একচেপ্ট হ'ব। ঠিক আছে, এনেকৈ হোৱাৰ পিছত অট'মেটিকেলি যিটো ছেভ হৈ যাব, ছেভ অপশ্যনটো হয়তো আহিব, তাতে ক্লিক কৰিব। কৰাৰ পিছত সেই টিচাৰজনৰ নাম আপুনি তেতিয়া চাব পাৰিব, ষ্টাফ এটেণ্ডেঞ্চত চাব পাৰিব। ষ্টাফ এটেণ্ডেঞ্চত ইয়াতে নামটো দেখা যাব। ষ্টাফ এটেণ্ডেঞ্চত যেতিয়া নামটো আহি যাব সেইটো আপুনি তেতিয়া ডেইলি কি কৰিব লাগিব, সেই এটেণ্ডেঞ্চ দিব লাগিব। ডেইলি এটেণ্ডেঞ্চ আপুনি দিব লাগিব সেইটো। আৰু প্ৰত্যেক দিনাই এনেকৈ ষ্টাফ এনৰলমেণ্টটো কৰিব নালাগে। এনৰলমেণ্ট এদিনে কৰিব আৰু এটেণ্ডেঞ্চটো ডেইলি দি থাকিব লাগিব। ষ্টাফ এনৰলমেণ্ট কৰাৰ পাছত আপোনাৰ যেতিয়া ষ্টাফ এনৰলমেণ্ট হৈ যাব তেতিয়া আপুনি কি কৰিব লাগিব, ষ্টাফ এটেণ্ডেঞ্চত ক্লিক কৰিব লাগিব। ষ্টাফ এটেণ্ডেঞ্চ যাব, হৈ গ'ল। তেতিয়া ডেইলি আপুনি যিটো কৰিব লগা আছে ষ্টাফ এটেণ্ডেঞ্চটো ডেইলি দিব লাগিব। গতিকে সেই ষ্টাফ এটেণ্ডেঞ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ষ্টাফটো ধুনীয়াকৈ দেখাব। যেতিয়া এনৰলমেণ্ট হৈ যাব তেতিয়া সেই ৰঙাকৈ যিটো ক্ৰছ চিন আপোনাৰ দেখাইছিল সেইটো আৰু ৰঙা হৈ নাথাকে, এনেকুৱা ধৰণৰ কি বুলি কয় গ্ৰীণ হৈ যাব। গ্ৰীণ হৈ টিক চিন হৈ যাব, মানে কি আপোনাৰ এনৰলমেণ্ট হৈ গৈছে এনেকুৱা দেখাব। দেখুৱাৰ পিছত আপুনি কি কৰিব লাগিব, ষ্টাফ এটেণ্ডেঞ্চত ক্লিক কৰিব লাগিব, যিটো নেকি আপুনি ডেইলি কৰিব লাগিব ষ্টাফ এটেণ্ডেঞ্চ। এতিয়া ইয়াতে আপুনি যেতিয়া হেৰি কৰিব, কি কৰিব লাগিব, আপুনি সেই আপোনাৰ নামত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ খোল খাব, যিটো নেকি আপোনাৰ কেমেৰা। এই কেমেৰাটো অন হৈ যাব। এই কেমেৰাটোৰ সন্মুখত আপুনি কি কৰিব লাগিব, চকু ব্লিংক কৰি থাকিব লাগিব। চকু ব্লিংক কৰাৰ পিছত কি হ'ব, এইটো একচেপ্ট হৈ যাব। সেইটো আপোনালোকে কৰি চাব। আপুনি ফ্ৰণ্ট কেমেৰা লৈ ল'ব। ফ্ৰণ্ট কেমেৰা লৈ কেমেৰাৰ সন্মুখত আহি চকুটো লাহে লাহে খোলা মেলা কৰি থাকিব। কৰাৰ পিছত আপুনি নিজেই গম পাব সেই যিটো ৰাউণ্ড দেখা পাইছে এই ৰাউণ্ডটো আপোনাৰ কি হৈ যাব, গ্ৰীণ হৈ যাব। গ্ৰীণ হোৱা মানে গোটেইখিনি গ্ৰীণ হোৱা মানে একচেপ্ট হৈ যোৱা। আপুনি স্কুলত উপস্থিত হৈছে এই ঠিক আপুনি সময়মতে কৰি ল'ব। 9টামান বজাত এবাৰ কৰি ল'ব আৰু ছুটিৰ সময়ত এবাৰ কৰি ল'ব। প্ৰচেছটো একেধৰণেই কৰিব লাগিব। গতিকে ইয়াতে আহি আপুনি যদি ব্লিংক কৰে, আপোনাৰ নামত ক্লিক কৰাৰ পিছত আপুনি যদি ব্লিংক কৰি দিয়ে, আপোনাৰ নামত এনেকৈ মই এবাৰ দেখাইছোঁ বাৰু। এনেকৈ যদি আপুনি নামত ক্লিক কৰি দিয়ে, ক্লিক কৰি আপুনি এনেকৈ কেমেৰাৰ সন্মুখত আহি যাব। কেমেৰাৰ সন্মুখত আহি পিছত এনেকৈ চকুটো ব্লিংক কৰি থাকিব, সেইটো আপোনাৰ লৈ ল'ব। এইটো আপুনি জোৰে জোৰে যদি কৰে বা নকৰে গ্ৰীণ হৈ গৈছে আপুনি দেখা পাইছে নিশ্চয়, তেনেকৈ লৈ ল'ব। গতিকে সেই ৰেকৰ্ডটো আপুনি তেতিয়া দি দিব পাৰিব। আৰু ছুটিৰ সময়ত এবাৰ কৰি ল'ব। ছুটিৰ সময়ত যেতিয়া আপুনি স্কুলৰ পৰা ওলাই যাব তেতিয়া আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ লাহে লাহে চকুটো ব্লিংক কৰি থাকিব। যদি আপুনি এনেকৈ চকুটো মেলি এইটো গ্ৰীণ হৈ গ'ল, গ্ৰীণ হোৱা মানে একচেপ্ট হৈ যোৱা। গতিকে সেইটো আপুনি কি কৰিব লাগিব, আৰু এটা লাষ্ট কাম আছে এইটো ৰেকৰ্ডটো, এইটো ক্লিক অন চিংক, ইয়াতে ক্লিক কৰিব লাগিব। যদি ইয়াতে নকৰে ৰেকৰ্ডটো ছেভ নহয়। ডাটাটো ছাৰ্ভাৰলৈ যাবৰ কাৰণে ছেভ হ'বৰ কাৰণে তাতে কৰিব লাগিব। গতিকে আপুনি লাষ্টত সেই ক্লিক অন চিংক ইয়াতে কৰি দিব। এবাৰ আপুনি 9টামান বজাত কৰিব আৰু এবাৰ আপুনি 9টাৰ আগতে কৰিব লাগিব, যিহেতু স্কুল আপুনি 9টাৰ আগত আহি পাব লাগিব। আৰু যোৱাৰ সময়ত এবাৰ কৰি ল'ব। কৰাৰ পিছত আপুনি ক্লিক টু চিংক এইটো কৰিব, 2বাৰতে কৰিব, তেতিয়াহে ডাটাটো ছেভ হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছে। গতিকে আজি ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।